আজি আমাৰ খেতি প্ৰথম শাক তুলিম দেই বঢ়িয়া লগতে মুৰ্গীটো মাতি দিছে মানে ডাঠ হৈছে যে বহুত এইজোপা তোলা এজোপা কৃষ্ণ অকণমান ডাঙৰ ডাঙৰ চাই তোলা আৰু বসুমতী ধন্যবাদ তুমি নিজে সিঁচিছিলা আজি নিজে তুলি কেনেকুৱা লাগিছে ডাঙৰ ডাঙৰকেইটা তোলা অনুভৱ কেনেকুৱা কষ্ট পাইছে গছখিনি এনেকুৱা লাগিছে হে নহয় ডাঠ হৈছে যে বাকীবিলাক ডাঙৰ হ'ব পৰা নাই ন সেইকাৰণে বুজি পাইছোঁ ৰ তোক দেৰিকৈ লগ পাম এই আৰু কোনটো ডাঙৰ ডাঙৰবিলাক তোলা মই তেনেকৈ বুজি পোৱা নাই কোনটো ডাঙৰ গছজোপা তুলি আনোতে দুখ পোৱা নিচিনা লাগিছে এই হ'ব দিয়া মই তুলিম যোৱা মোৰ অসুবিধা হয় তথাপিও মই তুলিম যোৱা নোৱাৰিছা ডাঙৰ ডাঙৰখিনি তুলিব লাগে মানে তেতিয়া কি হয় গছ বাকীখিনি গছ ডাঙৰ হ'ব আৰু লাই কেইজোপাও ডাঙৰ হ'ব বুজিলা কি কথা মোৰ লেতেৰা হৈ আছে মই আচৰিবই নাপালোঁ চুলিখিনি হ'ব দিয়া ঘৰত মানুহে এনেকৈ থাকে ষ্টাইল কৰি নাথাকে নহয় এইটো বৰ চিঞৰি থাকে একো দেই নহয় অকণমান সময় এডজাষ্ট কৰ আৰু পেটটো ফালি থাকে বৰ একদম আমাৰ ধনিয়া পালেঙৰ গতি নাই নমস্কাৰ এয়া অথনি গোটোৱা লাই আৰু পালেংকেইডালো ঘৰৰে মাজতে মোৰ বৌ আহিছিলে দাদা বৌ বৰ্তাৰ ল'ৰা তেওঁ লৈ আহিছিলে সিহঁতেও ঘৰতে কৰা খেতি আৰু এয়া শিঙি মাছ এইটো বিলাহী আজি ধুনীয়াকৈ বনাম ঘৰৰ পাচলিৰে এসাঁজ খোৱাৰ সৌভাগ্য অকণ যে হৈছে কি কয় নিজৰ বাৰীৰ পাচলি লাই আৰু পালেং নাজানো আৰু কি হয় কি কৃষ্ণ প্ৰভু দাইটোক নধৰিবা দেই কৃষ্ণ পৰীক্ষা দিবলৈ নিচিনা লাগিছে এইটো অকণ বেছি হৈছে চাইছোঁ ভালেই মানে বজাৰৰ পৰা কিনি অনা শাক আৰু ঘৰত কৰা শাকৰ মানে ডিফাৰেঞ্চটো পাইছোঁ মানে কিবা সাৰ লাগে আৰু সেইটো সাৰ লগা নাই সোৱাদ আছে হয় নাই সোৱাদ আছে মানে গম পায় কিবা এটা শাক এনেই জাবৰ সোপা খোৱা নিচিনা লগা নাই ভাল লাগিছে মানে সোৱাদ এটা আছিলে অনেষ্টলি কৈছোঁ ভাল লাগিছে খাই সেইটো চবেই গম পায় ঘৰত কৰা শাকৰ খেতি শাকৰ সোৱাদ কেনেকুৱা আৰু দোকানত এই বজাৰত কিনিবলৈ পোৱা কেনেকুৱা চবেই গম পায় সঁচাই ভাল লাগিছে অনেষ্টলি আপোনালোকেও খেতি কৰক সৰু টাব এটা হ'লেও খেতি অকণ কৰক ভাল লাগে খাই ভাতকেইটা মই এতিয়া প্লিজ ডিষ্টাৰ্ব নকৰিবা কোৱাচোন নক'বা মই মানে মই কৈ দিছোঁ এওঁ মানে ঘৰৰ শাক পাচলি খাই ইমান এটা ভাল নাপায় ঘৰৰ নহয় মানে শাক পাচলি এই সাৰ লাগে যে সেইকাৰণে ভাল নাপাওঁ এতিয়া কোৱা এতিয়া মানে ইমান সোৱাদ নহয় বুলি ভাবিছিলোঁ মাছৰ তৰকাৰী আৰু মই মাছৰ তৰকাৰী হ'লে নিম লগত মানে এইটো অভ্যাস কৰিব নাপায় আচলতে কিন্তু আৰু জিভাখনৰ কথা নহয় জানো কি কয় কুৰকুৰি দুডালমান লৈ লৈছিলোঁ এতিয়া মানে ইমানেই সোৱাদ লাগিছে সেইকেইডাল থৈ দিলোঁ মাছৰ তৰকাৰীখন ভাল লাগিছে সঁচাই ধুনীয়া বনাইছা তুমি তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ধন্যবাদ ডাঙৰ হ'লে আৰু পাৰিবা অকল শাককেইডাল ধুনীয়া লাগিছে ধুনীয়া হৈছে বুলি ক'লে নহ'ব ন বনোৱাটোতো ভাল হ'ব লাগিব তৰকাৰীখন ধুনীয়া বনাইছে সুন্দৰ বনাইছা যি নহওক আগলৈ আৰু ধন্যবাদ